নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ জীৱনৰ ২৬টা বছৰ তেখেতে আমাৰ ৰাইডিঙীয়া সমাজখন গঢ় দিয়াৰ বাবে নিজৰ জীৱনৰ পৰা ২৬ বছৰ উৎসৰ্গা কৰি আমাৰ ৰাইডিঙীয়া সমাজখন গঢ় দিয়াত তেখেতৰ ভূমিকা, তেখেতৰ অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে মই আজি আপোনালোকক চিনাকি কৰিবলৈ আহিছোঁ নসত্ৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হৈ অৱসৰ গ্ৰহণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ, সকলোৰে আদৰৰ শ্ৰীযুতা অৰুণা হাজৰিকা বাইদেউৰ লগত। নমস্কাৰ। 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 হয় বাইদেউ, বহুতেই ভাল লাগিল আপুনি আপোনাৰ জীৱনৰ এটা সুদীৰ্ঘকাল আমাৰ ৰাইডিঙীয়াবাসীৰ বাবে আপুনি দান কৰি থৈ আহিছে। আপুনি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকলে আজি সমাজত বহু ক্ষেত্ৰতে নিজকে প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হোৱা দেখা যায়। গতিকে আপোনালোকৰ যদিহে কৰটোৰ কিতাচুক হাতত ধৰি ধৰি হয়তো কেতিয়াবা কোনো ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা বহুতেই কান্দি কৰি আহে আৰু কান্দি কৰি আহি পেলাই ঘৰৰ পৰিৱেশৰ পৰা স্কুলৰ পৰিৱেশটোক যেতিয়া খাপ খাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নিচুকনি গীত গাই যেনেকৈ লালন পালন কৰি পেলাই স্কুলৰ পৰিৱেশটোৰ লগত আপোনালোকে খাপ খুৱাই সেই ল'ৰা ছোৱালীবিলাকক শৈক্ষিক মনোবৃত্তি গঠন কৰি পেলাই তেওঁলোকক জীৱন বাটত আগবাঢ়িবৰ কাৰণে আপোনালোকৰ যি অৱদান, সেই অৱদানক শিক্ষিত তথা জ্ঞানী গুণী সমাজে, বিশেষকৈ জ্ঞানী গুণী সমাজে সেইসমূহক কেতিয়াও পাহৰি নাযায় আৰু সেই স্মৃতিসমূহক ৰোমন্থন কৰিম বুলি মই আজি আপোনাৰ কাষ পালোহি। দৰ্শক ৰাইজ, মই এইখিনিতে আপোনালোকক অৱগত কৰোঁ, বিশেষকৈ আমাৰ ৰাইডিঙীয়াবাসী ৰাইজক। এতিয়া বৰ্তমান আমি চকলাঘাট চাউলখোৱা গাঁৱত আছোঁ আৰু এই চাউলখোৱা গাঁৱৰ পৰা আপুনি যেতিয়া শিক্ষকতা কৰিছিলে, আপুনি শিক্ষকতা কৰোঁতে ইয়াত যাতায়াতৰ ব্যৱস্থাত ইমান সুচল নাছিলে বা আপোনালোকৰ দিনত আজিৰ দৰে ট্ৰেইন নাছিলে যে স্কুটি লৈ পেলাই যাব। আপুনি ইয়াৰ পৰা খোজকাঢ়ি ইমান দূৰত শিক্ষকতা কৰিবলৈ গৈছিলে। গতিকে আপোনাৰ শিক্ষকতাৰ প্ৰতি থকা ইমান প্ৰবল শক্তি কেনেকৈ গঢ় লৈছিলে, সেই শক্তিসমূহক যদি উজাগৰিত কৰে তেন্তে আজিৰ বৰ্তমানৰ নতুন শিক্ষক সমাজে এটা তাৰ পৰা উদ্দীপনা পাব বুলি অনুভৱ কৰোঁ। হয়, তোমালোকৰ বাৰু যাত্ৰা পথত মই আদৰণি জনাইছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু হয়, মই ২৫-২৬ বছৰে প্ৰায় শিক্ষকতা কৰি আহিলোঁ নসত্ৰ প্ৰাথমিক বিদ্যালয়ত। তেতিয়াতো আমাৰ যাতায়াতৰ একো সুবিধাই নাই। মই ইয়াৰ পৰা তোমাৰ ৮টা বজাতে যাওঁ, গৈ পানী বোকা যিয়ে নহওক, বাৰিষা কালতো পানীয়েদি খোজকাঢ়িও গৈছোঁ, এৰা থোৱাটো পানী হয় ৰাস্তাত, তেনেকৈও গৈছোঁ। গৈ সময়মতে মই 8:30-9টা বজাত প্ৰাৰ্থনা আগত মই স্কুল পাওঁগৈ। স্কুল পাই সকলো ছাত্ৰ ছাত্ৰীক গোটাই লৈ পেলাই প্ৰাৰ্থনা কৰা বা চাফাই কৰা গোটেইখিনি কাম কৰি আমি গোটেই ল'ৰা ছোৱালীখিনিক মই শিক্ষা পথত আগুৱাই নিছিলোঁ। এই ক্ষেত্ৰত মোৰ নিজৰ কৰ্মপ্ৰেৰণা জগাবলৈ মই এখন ৰুটিন কৰি লৈছিলোঁ। মই ৰাতিপুৱা কিমান সোনকালে উঠিব পাৰোঁ, যিমান সোনকালে উঠি মোৰ ল'ৰা ছোৱালী 3টা, সেইখিনি সময়ত তেওঁলোকে স্কুল পঢ়ি আছিলে। মই স্কুললৈ তেওঁলোকক বনাই কৰি খুৱাই বা মোৰ স্বামীৰ কাৰণে যতনাই থৈ নিজেও খাই মই বহুত কষ্ট কৰি যাবলগীয়া হৈছিল। যাতায়াতৰ কোনো সুবিধা নাই আমাৰ এইটো ৰাস্তাত। তেতিয়া এখন গাড়ী মটৰো নাই আৰু ঘৰতো তেতিয়া মোৰ ল'ৰা সৰু হৈ আছিল, স্কুল পঢ়ি আছিলে। গতিকে মোক থ'বলৈও সুবিধা নাই। কেতিয়াবা মোৰ বেছি দেৰি হ'লে মোৰ স্বামীয়ে মোক চাইকেলেৰে নি থয়গৈ। তেওঁ চাইকেলেৰে নি পেলাই মোৰ স্কুলত থয়গৈ আৰু মই তথাপি মানে সময় মেইনটেইন কৰিছিলোঁ মই, যাতে মই কাৰো পৰা এষাৰ কথা শুনিবলগীয়া নহয়, যাতে মই কোনো ল'ৰা ছোৱালীৰ আগত মই কোনোদিনে অপদস্থ হ'বলগীয়া নহয়, কোনোবাই যাতে মোক দুআষাৰ ক'বলগীয়া নহয়, সদায় মই সেইটো চাইছিলোঁ। আৰু আমাৰ ওপৰৱালা তেখেতসকল আহি আছিলে মাজে মাজে, কোনোদিন মোক পোৱা নাছিল যে অৰুণাৰ দেৰি হৈছে। সকলোৱে মোক শলাগিছিলে। মোক আনকি মই তাৰ পৰা ট্ৰেন্সফাৰ হৈ আহিবলৈ মই বহুত যত্ন কৰিছিলোঁ। মই অফিচে ঘূৰিছিলোঁ যে খোজকাঢ়ি মই এনেকৈ 6-7 কিলোমিটাৰ ৰাস্তা গৈ মই আকৌ ঘূৰি গৈ মই ঘৰত আকৌ মই ঘৰুৱা কাম কৰি পেলাই মই আকৌ এইখিনি ল'ৰা ছোৱালী চম্ভালিব লাগে বা মই গৰু গাইও আছে, মোৰ ছাগলী আছিল তেতিয়া, সকলো ঘৰৰ কাম কৰিও মই আকৌ মানে স্কুলৰ পৰা আহিও গোটেইখিনি কৰিব লাগে। সেইকাৰণে মানে মোৰ কষ্ট হয় কাৰণে মই বহুতবাৰ মই বিঅ' ওচৰলৈ গৈ মই ক'লোগৈ, বিঅ' ছাৰেও লিখি দিলে। সেই লিখি দিয়াৰ পাছত মই সেই অফিচত দিলোঁ। কিন্তু সেই কথাটো কেনেকৈ গাঁৱৰ মানুহে গম পালে, গাঁৱৰ মানুহে গৈ পেলাই মানে বন্ধ কৰি থৈ আহিলগৈ, আমি এগৰাকী শিক্ষয়িত্ৰীক আমাৰ ইয়াৰ পৰা যাবলৈ নিদিওঁ। তাৰপিছত ময়ো সেই ৰাইজৰ যেতিয়া বিঅ' এবাৰ আমাৰ যেতিয়া মিটিঙলৈ আহিছে, তেওঁ ক'লে যে তই দেখোন ইয়াতে আছ। মই বোলো হয় ছাৰ, আপুনি নিদিলে আৰু। কৈছে নহয় মইতো দিছিলোঁ লিখি। তাৰপিছত তেওঁ গম নাপায় যে DI অফিচত গৈ পেলাই যে ৰাইজে কমপ্লেইন কৰি পেলাই আকৌ আনিলে। তাৰপিছত আৰু মই বোলো, কৈছে তইনো এখন চাইকেল এখন ল'ব নোৱাৰে, সেই এখন ল'ব নোৱাৰো, পাৰ চামত চলাবই নাজানো। তেতিয়া সঁচাকৈ মই চাইকেল এখনো চলাব নাজানো। সেই কষ্ট কৰি মই মোৰ শিক্ষকতা কৰিলোঁ। গতিকে সেই কষ্ট কৰাৰ কাৰণে মই আজিও সুস্থ হৈয়ে থাকিব পাৰিছোঁ। এতিয়া মই
সেই সেইখিনি কষ্টখিনি তেতিয়া মোক কৈছিলে তোৰ কষ্টখিনি অৱশ্যে তোৰ এইটো এটা মানে এক্সাৰচাইজ হৈ আছে তই মানে স্বাস্থ্যৰ কাৰণে ভালহে হৈছে হয় মই বহুত মানে দেখিছোঁ বহুত নাৰী শিক্ষয়িত্ৰীতকৈ মই তেতিয়া সবল আছিলোঁ চবেই তাত কয় আৰু 3টা ল'ৰা ছোৱালী মই 2টা ল'ৰা ছোৱালী মানে বিজ্ঞান বিভাগত পঢ়াইছিলোঁ ডাঙৰ ল'ৰা মোৰ ডাঙৰ ছোৱালী এতিয়া শিক্ষয়িত্ৰী কৰি থাকে বিয়া দিলোঁ সৰু ছোৱালীও বিয়া দিলোঁ সেই মোক চেণ্টাৰৰ মোক গোটেই শিক্ষকে মোক কয় যে তই কেনেকৈ মেইনটেইন কৰ ইমানখিনি তই 2টা ল'ৰা ছোৱালী তই নগাঁৱত থৈ পঢ়াইছ ছায়েন্সত পঢ়াইছ তই কেনেকৈ মেইনটেইন কৰ মোক ভগৱানে শক্তি দিছে বুলি মোক সেইদৰে মই ইমানখিনি কষ্ট কৰি মই তোমাৰ সেই শিক্ষকতা কৰি আহিলোঁ খুব ধুনীয়া আৰু আপুনি আদৰ্শ মই যেতিয়া আপোনাৰ বিষয়ে আপোনাৰ সহকৰ্মীসকলৰ পৰা জানিবলৈ পাৰিছিলোঁ তেতিয়া কৈছিলে যে নিয়মানুবৰ্তিতা তথা মৰমীয়াল এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই আপোনাৰ বিষয়ে জানিব পাৰিছোঁ আৰু এইখিনিতে মই দৰ্শক ৰাইজ আপোনালোককো ক'ব বিচাৰোঁ যে আমাৰ বাইদেউগৰাকীয়ে মই বৰমা বুলিয়ে সম্বৰ্ধনা জনাইছোঁ তেখেতক আমাৰ বৰমাগৰাকীয়ে সুদূৰ ৰাস্তা খোজকাঢ়ি গৈছিলে হয় সেই এক্সাৰচাইজসমূহ তেওঁ কৰিছিল কাৰণে আজি কোনো ডায়েবেটিছৰ চিকাৰ হোৱা নাই তেখেত মই আহি তেওঁলোকৰ লগত কথা পাতোঁতে এনেকুৱা এটা অনুভৱ কৰিছোঁ যে তেওঁৰ শব্দত এতিয়াও সেই শক্তি সোমাই আছে যিটো শক্তি এগৰাকী শিক্ষয়িত্ৰী থাকিব লাগে এগৰাকী গাভৰু হৈ থকা মানুহৰ যিটো শক্তি আপোনাৰ কণ্ঠস্বৰত সেই শক্তি আজিও ভগৱানে বিৰাজমান ৰাখিছে আৰু আশা কৰোঁ আপুনি এই সুস্থ শাৰীৰিকতা যাতে অব্যাহত থাকে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনালোকৰ অৱদানসমূহৰ কাৰণে আজি আমাৰ সমাজৰ যিসকল সৎগুণেৰে বিভূষিত হৈ সমাজখনক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিসকলে ভূমিকা পালন কৰি আছে সেইসকল আপোনালোকৰে সুযোগ্য ছাত্ৰ বা ছাত্ৰী হিচাপে বিবেচিত বহুত ধন্যবাদ এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকৰ দিনত যেতিয়া আপোনালোকে পাঠদান কৰাইছিলে আপোনালোকৰ দিনত আপোনালোকে যেতিয়া ইনিচিয়েল অৱস্থাত আছিলে প্ৰাৰম্ভিক অৱস্থাত আছিলে তেতিয়াতো এনেকুৱা প্ৰাথমিক পৰ্যায়ত কিবা TLM এই তেনেকুৱা কিছুমানটো ইমান এটা চৰকাৰীভাৱেও সা সুবিধা নাছিলে অথচ দেখিবলৈ পোৱা যায় চৰকাৰীভাৱে সা সুবিধা নথকা স্বত্বেও সেই দিনৰ ছাত্ৰ ছাত্ৰীসকলৰ পূৰণ নেওতাখন যোগ নেওতাখন বা বিয়োগ নেওতাখন যিটো দৃঢ়তাৰে তেওঁলোকৰ মনত থাকে কিন্তু আজি ইমানখিনি TLMৰ পৰা আদি কৰি নানান কিছুমান ৱাল চাৰ্টৰ পৰা আদি কৰি নানান গোটেই ৱালে ক খ গ ঘ 1 2 3 লিখা হৈ আছে কিন্তু তৎসত্ত্বেও আজিৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ ভালকৈ যোগ নেওতাখনো নাজানে ভালকৈ বিয়োগ নেওতাখনো নাজানে ইয়াৰ কাৰণটো কি আপোনাৰ পৰা অকণ যদি জানিব পাৰোঁ তেন্তে আমাৰ নতুন প্ৰজন্মৰ শিক্ষকসকলে এই কাৰণসমূহক চিনাক্তকৰণ কৰি তেওঁলোকৰ শিক্ষণ প্ৰণালী আৰু উন্নত কৰিব বুলি আশা কৰিছোঁ হয় এইটো সঁচা কথা আগৰ শিক্ষাতকৈ এতিয়া শিক্ষাখিনি আমি বহুতো পাৰ্থক্য দেখা পাওঁ কিয়নো আমাৰ দিনত আমি ল'ৰা ছোৱালীক এটা পিৰিয়ড আমি লৈছিলোঁ নেওতা বঢ়াবলৈ আমি নেওতা বঢ়াবলৈ লৈছিলোঁ আমি ঘূৰণীয়াকৈ চোতালত ফিল্ডত নি পেলাই ঘূৰণীয়া কৰি লওঁ লৈ পেলাই ল'ৰা ছোৱালীখিনিক আমি এদিন যোগ নেওতা পঢ়াওঁ এদিন বিয়োগ নেওতা পঢ়াওঁ এদিন সৰু নেওতা পঢ়াওঁ এনেকৈ শ্ৰেণী অনুযায়ী আৰু শ্ৰেণী অনুযায়ী আমি তেনেকৈ পঢ়াইছোঁ আৰু প্ৰত্যেকটো ল'ৰা ছোৱালীক আমি পঢ়িবলৈ দিছিলোঁ আৰু কওঁ যে তোমালোকে কিন্তু আমাক কালিলৈ এইখিনি বা এইখিনিলৈ আমাক মুখস্থ দিব লাগিব গতিকে ল'ৰা ছোৱালীখিনি ইমান সজাগ আছিলে তেওঁলোকে পিছদিনা যে তুমি এইখিনি আমাক নেওতা পঢ়ি দিব লাগিব নোৱাৰিলে কিন্তু তোমাক শাস্তি দিম সেইটো যেতিয়া আমি কওঁ পিছদিনা আমি শাস্তিও নিদিওঁ অথচ তেওঁলোক সলসলীয়া হৈ আহে ইমান নেওতাত মানে পাকৈত কোনো ল'ৰা ছোৱালীক ধৰিব নোৱাৰে যে 5 4 গুণ 20 বুলি ক'বলৈ নাপাওঁৱে আমি নকওঁৱে তেওঁলোকে আগ্ৰহী কৰি দিয়ে নেওতাত বহুত পাকৈত আছিল কিন্তু আজিকালি সেইটো দেখা পোৱা নাযায় আজিকালি নেওতাৰ ওপৰত ইমান শিক্ষকসকলে নেওতাৰ ওপৰত গুৰুত্ব দিয়ে মানে প্ৰাৰ্থনা সভাতে দুভাগ এভাগ নেওতা পঢ়ায় কিন্তু সেইটোৱে মই ভাবোঁ যে যথেষ্ট নহয় নেওতাৰ কাৰণে এটা পিৰিয়ড ল'ব লাগে এটা পিৰিয়ড লৈ পেলাই তেওঁলোকক নেওতাটো মানে এক্সট্ৰাকৈ পঢ়ুৱাব লাগিব তেতিয়া সেই নেওতাই তেওঁলোকৰ গোটেই জীৱনটোৰ কাৰণে কামত আহিব তেওঁলোকৰ অংকত চোকা হ'ব গোটেই বা যিমানখিনি কিবা গণনা কৰা সেই কৰা গোটেইখিনিত চোকা হয় এই কথাষাৰ মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে আমি কিবা এটা অংক কৰিবলৈ হ'লে আমি মোবাইলটো উলিয়াই কেলকুলেটাৰটো উলিয়াই লওঁ আমি কেলকুলেটাৰ উলিয়াই মানে কেলকুলেটাৰ নামৰ এপ্লিকেশ্যনটো উলিয়াই লওঁ মানে আমাৰ দেউতাহঁতে মুখতে কৈ দিয়ে আমাৰ ককা দেউতাহঁতে বৰ্তাহঁতৰ ক্ষেত্ৰতো দেখিছোঁ মুখতে কৈ দিয়ে আমি কেলকুলেটাৰটো অন নকৰোঁ মানে সিহঁতৰ ৰিজাল্ট ওলাই যায় হয় গতিকে এই মানে গুণবত্তাসমূহ আমাৰ ব্যক্তিত্বত যিসমূহ সেই মেধাসম্পন্ন মানে যিটো মেধা থাকিব লাগে সেই মেধাটোও নাইকিয়া হৈছে বৰঞ্চ আগৰ লগত তুলনা কৰিলে ইয়াৰ মানে গতিটো উন্নতহে হ'ব লাগিছিল কিন্তু কিন্তু কাৰ্যকাৰিতাত মানে আমি পাইছোঁ কিন্তু পোৱাত আমি উন্নত মানৰ দেখা নাই বহুত ভাল লাগিল আপোনাৰ উত্তৰটো পাই মই এইখিনিতে এটা আপোনাক মই বাস্তৱবাদী বৰ্তমান সামাজিক এটা ব্যাধিৰ ওপৰত প্ৰশ্ন এটা কৰিবলৈ যাওঁ যিহেতু আপুনি এগৰাকী নাৰী শিক্ষয়িত্ৰী
আৰু প্ৰধান শিক্ষয়িত্ৰী হৈ পেলাই আপুনি গোটেই সমাজখনৰ উত্থান পতন আপোনাৰ চকুৰে চাক্ষুষ দৃষ্টি আপুনি দেখিছে আপোনাৰ যিহেতু বয়সৰ অনুভৱো যথেষ্ট আজি দেখা যায় যে আজি আমাৰ মহিলা সমাজৰ কিছু মানে মহিলা সমাজখনত কিছু মহিলা সমাজখনৰ নাক কাণ কাটা যেন অনুভৱ হয় আজি ছ'চিয়েল মিডিয়া এখন উলিয়ালে দেখা পোৱা যায় যে নাৰী সমাজ এনেকুৱা কিছুমান কুকৰ্মত লিপ্ত হৈছে বা মই স্পষ্টভাৱে আপোনাক কৈছোঁ যে পৰকীয় প্ৰেম বোলা বস্তুটো আজিৰ সমাজত এনেকুৱা ব্যাধি হিচাপে মানে ভাইৰাছ হিচাপে বিস্তাৰিত হৈছে যিটোৱে আমাৰ গোটেই সমাজখনক এখন কলুষিত সমাজলৈ পৰিৱৰ্তন কৰিছে গতিকে ইয়াৰ কাৰকসমূহ আৰু ইয়াক নিবাৰণৰ উপায়সমূহ এগৰাকী শিক্ষয়িত্ৰী হিচাপে এগৰাকী অনুভৱী ব্যক্তি হিচাপে আপোনাৰ পৰা যদি পাওঁ তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ নাৰী সমাজখন সবলীকৰণ হ'ব বুলি আশা কৰোঁ হয় এইটো কিন্তু বহুতেই দেখা পোৱা গৈছে এটা প্ৰধান কাৰণ মই ক'ব বিচাৰোঁ যে এই মোবাইলেই হয় এই মোবাইলে সকলো ধ্বংস কৰিছে আজিকালি এটা মোবাইল সৰু ল'ৰা ছোৱালীক দিব নোৱাৰি কিয় দিব নোৱাৰি কাৰণ এটা ভাল হেৰি চাই থাকিব তাৰ মাজতে পটককৈ বেয়া আহি যায় এই মোবাইলটোৱে ল'ৰা ছোৱালী হওক ডাঙৰ হওক বা নাৰী সমাজেও এতিয়া বহুত দেখিছে বা শুনিছে আমিও শুনিছোঁ বহুত নাৰী মানে ধ্বংস হৈ গৈছে এই মোবাইলেই কৰিছে আজি ইয়াত এটা মোবাইলৰ এটা মেছেজ দিব ক'ৰবাত ল'ৰা এটা নেদেখেই অথচ সেইটো কি জাতি কি বা কি হেৰি কেনেকুৱা ল'ৰা তেনেকৈ আমাৰ ইয়াতে ঢেৰ ঘটনা হৈ আছে মানে সেই মোবাইলতে মেছেজ দিব মোবাইলৰ দ্বাৰা আহিব এই নাৰীবিলাক ধ্বংস হৈ গৈছে আৰু এই বেয়া মানে এইটো এটা চৰকাৰে কৰিব লাগিব যে তেওঁলোকে এই বস্তুটো বন্ধ কৰিব লাগিব মানে এই বস্তুটো বন্ধ কৰিলেহে মানে নাৰী মানে উন্নতি হ'ব আৰু ল'ৰা ছোৱালীবিলাকো ভাল হ'ব আৰু ল'ৰা ছোৱালীবিলাকক মানে হাতে হাতে এতিয়া মই অভিভাৱকসকলক কওঁ যে ল'ৰা ছোৱালীক মানে মোবাইলটো দিয়া বন্ধ কৰক মোবাইলটো দিয়া মানে ল'ৰা ছোৱালী ধ্বংস হোৱা আজি দিয়ক একে নিদিয়াকৈও নাথাকক মাতৃৰ ওচৰত থাকি মোবাইলটো অকণমান দিয়ক সিহঁতক দিয়ক 15 মিনিট 20 মিনিট যে তোমালোকে এইটো বস্তু চোৱা যিটো তাত ভাল বস্তু আছে ভাল বস্তুখিনি আহৰণ কৰিবলৈ সিহঁতক দিয়ক যে গোটেই বস্তুবিলাক সিহঁতক চাবলৈ আজি ফেচবুক বা কিবা এইবিলাক বস্তু সিহঁতক মানে চাবলৈ হেৰি কৰিব নালাগে সেইটো কাৰণে ধ্বংস হৈছে নাৰী সমাজৰ আৰু হ'ল কি মানে এতিয়া নাৰী শিক্ষাটো উন্নতি কৰিবলৈ হ'লে সৰুৰ পৰাই নাৰীসকলক মানে সকলো জ্ঞান দিব লাগিব সকলো শিক্ষয়িত্ৰীয়ে নাৰী শিক্ষয়িত্ৰী সেইকাৰণে বিদ্যালয়ত মানে প্ৰয়োজন আজি তেওঁলোকৰ কিবা এটা এগৰাকী ছোৱালী কিবা এটা অসুবিধা হৈছে কাক ক'ব শিক্ষকজনকতো ক'ব নোৱাৰে গতিকে তাত শিক্ষয়িত্ৰীক ক'ব লাগিব গতিকে আমি পাই আহিছোঁ আমি প্ৰধান শিক্ষয়িত্ৰী হিচাপে পাই আহিছোঁ গতিকে বিদ্যালয়ত আমি সৰু পৰাই ল'ৰা ছোৱালীক আমি ছোৱালীখিনিক আমি বিশেষকৈ বহুত আমি ভাল ভাল শিক্ষা দি আহিছোঁ যাতে তোমালোক এই পথে নাযাবা নকৰিবা আজি ধৰিও তেওঁলোকে বাটত পালেও কয় যে বাইদেউহঁতে আমাক এনেকুৱা কথা কৈ গৈছে আমি সেই কথাই মানি আছোঁ বাইদেউ আমি ভাল পাইছোঁ শুনি দেই তোমালোকে এনেকুৱা পথৰে যাবা তোমালোক এনেকুৱা বিপথে কেতিয়াও পৰিচালিত নহ'ব আৰু বেয়া কথা বেয়া এইবিলাক শুনিলেও তোমালোকে এৰি দিবা আৰু মোবাইল চাবা মোবাইল চাবলৈ মোবাইলত তোমালোকে এইবিলাক বেয়া হেৰিবিলাক নাচাবা তাত ভাল দিশ আছে ভাল দিশ চাবা মই সেইটোৱে ভাবিছোঁ যে নাৰীসকলক বিদ্যালয়ৰ সৰু পৰাই বা হাইস্কুলৰ শিক্ষাদানতো মানে নাৰী যাতে কেনেকৈ উন্নতি হ'ব পাৰে বিপথে যাব নোৱাৰে তাৰ বিষয়ে মানে এটা পিৰিয়ড ল'ব লাগিব এটা পিৰিয়ড লৈ পেলাই মানে শিক্ষা দিব লাগিব তেতিয়া হয়তো নাৰীসকল উন্নতি হ'ব পাৰিব সেইবুলি ভাবোঁ আৰু এই কথাটোৰ লগতে মই সংগতি ৰাখি এটা কথা সুধিব বিচাৰোঁ কিছুমান বহুতেই গুৰুতৰ বিষয় কিন্তু সেই গুৰুতৰ বিষয়সমূহক আমাৰ সামাজিক মাধ্যমত মানে চৰ্চা কৰিবৰ কাৰণে লাজ কৰে আজি আপুনি মোৰ মাতৃৰ দৰে গতিকে যদিহে কথাটো সৰ্বহিতাৰ্থে হয় তেতিয়াহ'লে মাক আৰু পুতেকেও এটা ভাল বিষয়ত আলোচনা কৰিব পাৰে এতিয়া মই এটা অনুভৱ কৰিছোঁ যে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ ক্লাছ 9-10ত তেতিয়া আমাৰ হিউমেন ৰিপ্ৰডাক্টিভ ছিষ্টেমটোৰ ওপৰত বিস্তৃতৰ ওপৰত বৰ্ণিত আছে মানে মানুহৰ যৌন প্ৰজননৰ বিষয়ে কিন্তু আমি কাৰ্যত পৰিণত কি দেখা পালোঁ যে আমাৰ সেই শিক্ষকজনে যিজন শিক্ষকে আমাৰ সেই চেপ্টাৰটো পঢ়াইছিলে সেই শিক্ষকজনে কিবা এটা লাজ কৰিলে আৰু লাজ কৰি পেলাই কয় যে তোমালোকে ঘৰতে পঢ়ি ল'বা এইখিনি এতিয়া সেই লাজটো কেনেকৈ কিয় সেই লাজটো কৰিব লাগে এইটো পৃথিৱীত নোহোৱা বস্তুটো নাই আৰু কিতাপত সন্নিৱিষ্টনো কিয় কৰিছে সেই জ্ঞান পাবৰ কাৰণে কৰিছে গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষক সমাজক বিশেষকৈ ক্লাছ 9-10ৰ শিক্ষকসকলক আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি যে এই কথাসমূহ তন্নকৈ খুব সুন্দৰভাৱে উপস্থাপন কৰি খুব সুন্দৰভাৱে বুজাই দিলে আমাৰ যিসকল সেই বয়সত কাৰণ সেই বয়সটো হৈছে ক্লাছ 8-9-10 হৈছে বয়স সন্ধিকাল
আৰু বয়সন্ধিৰ কালত এগৰাকী ছোৱালীয়ে হওক বা এটা ল'ৰাই হওক সি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয় আৰু বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱা মানে সেই টেণ্ডেঞ্চিটো তাৰ সেই প্ৰবৃত্তিটোৱে তাক হয়তো বিপথে পৰিচালিত হ'বৰ কাৰণে বাধ্য কৰি দিয়ে গতিকে এই ক্ষেত্ৰত আপুনি শিক্ষক সমাজলৈ কিবা এটা মেছেজ দিব বিচাৰিব নেকি যে এই বস্তুসমূহ মুকলিকৈ মুক্তভাৱে ধুনীয়াকৈ আলোচনা কৰিলে কিবা এটা সুপৰিণাম আহিব বুলি আপুনি নিজেও ভাবে বা আপুনি বৰ্তমানৰ শিক্ষক সমাজক কিবা এটা ক'ব বিচাৰে নেকি সেইটো সঁচা কথা হয় তেতিয়া আমি পঢ়িছিলোঁ মই তোমাৰ 95ত মই মেট্ৰিক দিছিলোঁ তেতিয়া তাৰ আগত আমি 9-10ত যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ এটা বিষয় আছিলে স্বাস্থ্য বিজ্ঞান বুলি আমাৰ সেই কিতাপখন পঢ়াইছিল মাত্ৰ ছোৱালী স্কুলবিলাকত মই ছোৱালী স্কুলতে পঢ়ি আহিছোঁ মই ইয়াত পঢ়া নাছিলোঁ কলীয়া মই ছোৱালী হাইস্কুলত পঢ়িছিলোঁ তাত পঢ়োঁতে সেইটো বিষয়ে আমাক এজন ডক্তৰে পঢ়ুৱাই বুজিছেনে তেতিয়া ডক্তৰজনে পঢ়ুৱাই মানে সেইটো ফ্ৰীকৈ পঢ়ুৱাই তোমাৰ গোটেই মানে যিখিনি কথা মানে নাৰীৰ সৰুৰ পৰা একেবাৰে ডাঙৰ হৈ পেলাই বৃদ্ধাৱস্থালৈকে বা ল'ৰা ছোৱালী জন্ম দিয়া এই গোটেই কিতাপখনত চব বস্তু আছিলে সেই বস্তুটো পঢ়াইছিল আৰু সেই বস্তুটোৱে পৰীক্ষাও লৈছিল আমাক সেই ডক্তৰে পঢ়াইছিলে মই ভাবিছিলোঁ তেতিয়া কিন্তু কোনো এইবিলাক অধৰ্মী নাছিলে বা কোনো নাৰী বিপথে যোৱা নাছিলে তেতিয়াৰ পৰাই শিক্ষা পাইছিলে মই ভাবিছোঁ এতিয়াও যদি চৰকাৰে তেনেকুৱা এটা পদক্ষেপ লয় যে এনেকুৱা নাৰীসকলক বিশেষকৈ নাৰীসকলেই ধৰণী তেওঁলোকে পৃথিৱী ধ্বংস কৰিব পাৰে স্বজন কৰিব পাৰে গতিকে নাৰীসকলক যদি এনেকুৱা এটা শিক্ষা বিদ্যালয়ত দিব পাৰে তেতিয়াহ'লে মই ভাবিছোঁ যে বহুত উন্নতি হ'ব আমি যিটো পাই আহিছোঁ আমি এতিয়ালৈকে সেইখিনি শিক্ষাই লৈ আমি ল'ৰা ছোৱালীকো এতিয়া সেয়া শিক্ষা দিওঁ 9-10 এইটো বয়সটো বেয়া বস্তু সেইখিনি বয়সত যদি বিশেষকৈ নাৰীক সেইটো শিক্ষা দিয়ে পুৰুষসকলে বাৰু নিজে বুজি পাব কিন্তু নাৰীসকলহে বেছি বিপথে যায় গতিকে নাৰীসকলক যদি সেই শিক্ষাখিনি দিয়ে তেওঁলোকে বুজি পাব অন্ততঃ যে এইটো বস্তু এনেকুৱাহে এইটো বস্তু এইটো বয়সত যদি মই এইটো কাম কৰোঁ তেতিয়াহ'লে মোৰ বেয়া হ'ব কিন্তু সেই বয়সটোৰ কথা সেই কিতাপখনত চব থাকে স্বাস্থ্য শিক্ষা সেই স্বাস্থ্য শিক্ষাৰ নিচিনা যদি বস্তু এতিয়াও যদি চৰকাৰে যদি তেনেকুৱা এটা পদক্ষেপ নাৰীক শিক্ষা দিবলৈ বিচাৰে তেতিয়াহ'লে কৈছোঁ বহুত ভাল হ'ব হয় দৰ্শক ৰাইজ এইখিনিতে মই আপোনাৰ খবৰ দ্বাৰা এই বাৰ্তাসমূহক চৰকাৰৰ গুৰিলৈ পঠিয়াব বিচাৰোঁ ভাৰত চৰকাৰৰ গুৰিলৈ পঠিয়াব বিচাৰোঁ কাৰণ আমাৰ সমাজখন আমি ভাল হোৱাটো বিচাৰোঁ আমাৰ নাৰীসকল আমি ভাল হোৱাটো বিচাৰোঁ আৰু আমাৰ নাৰীসকল ভাল হ'লেহে ভৱিষ্যতৰ প্ৰজন্মবিলাক ভাল হ'ব আৰু ভৱিষ্যতৰ প্ৰজন্মবিলাক ভাল হ'লেহে আমাৰ দেশখন উন্নতিৰ পথত আগবাঢ়িব পাৰিব গতিকে নাৰীয়ে হৈছে ধৰণী আমাৰ বমা ইতিমধ্যে কৈছে নাৰীয়ে সমাজ এখনক সৃষ্টিও কৰিব পাৰে ধ্বংসও কৰিব পাৰে গতিকে এই বাৰ্তাসমূহক মই চৰকাৰলৈ আহ্বান জনাইছোঁ টু দি পইণ্টত আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো আহ্বান জনাইছোঁ আপুনি আমাৰ অনুভৱী বুজুৰ্গ ব্যক্তিসকলৰ দ্বাৰা তেওঁলোকৰ অনুভৱসমূহক আপুনি এপাক চালি জাৰি চাবলৈ চেষ্টা কৰক আৰু আমাৰ সমাজখন আজি যিদৰে আমাৰ সমাজখন নাৰী সমাজখন বিশেষকৈ ধ্বংস হৈ আছে সেই ধ্বংসৰ পৰা আপুনি ৰক্ষা কৰিব বুলি আপোনাক কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ আৰু বৰ্মা মই এই কথাটো সংযোজন কৰাৰ মূল উদ্দেশ্য এইটোৱেই কাৰণ ল'ৰা মানুহ এটাক জেনেৰেলি যিটো দৃষ্টিৰে আমাৰ সমাজখনে চাই ছোৱালী এজনীক বহুত কঠোৰ দৃষ্টি আছে আৰু ছোৱালী এজনীৰ জীৱনত কিবা এটা দাগ যদি লাগি যায় তেতিয়াহ'লে সেই ছোৱালীজনীৰ গোটেই জীৱনটো বৰবাদ হৈ যায় গতিকে আমি নিবিচাৰোঁ আমাৰ সমাজখনৰ আমাৰে ভগ্নী আমাৰে জীয়ৰীসকলৰ জীৱন বৰবাদ হোৱাটো গতিকে তোমালোকেও সতৰ্ক হোৱা এনেকুৱা কৰ্মত নিজকে লিপ্ত নকৰিবা যিটো কৰ্মই তোমাৰ গোটেই জীৱন বৰবাদ কৰিব পাৰে নহয় জানো গতিকে খন্তেকীয়া সুখৰ পিছত কেতিয়াও নদৌৰিবা খন্তেকীয়া সুখৰ পিছত দৌৰিলে সেই খন্তেকীয়া সুখৰ পিছত দৌৰা মানুহৰ জীৱনৰ ভাল বেয়া হোৱা দেখা যায় গতিকে ইতিহাসত বহুত তেনেকুৱা মানে কাহিনী আছে বাৰু যি নহওক আমি নাৰী সমাজৰ বিষয়ে বহুতেই আপোনাৰ পৰা জানিব চেষ্টা কৰিলোঁ হয় বাবা মই এইখিনিতে মই আপোনাৰ পৰা আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰা এটা বস্তু জানিব বিচাৰোঁ প্ৰতিজন মানুহৰ দৃষ্টিকোণৰ ফালৰ পৰা সমাজখনলৈ যেতিয়া নিৰীক্ষণ কৰা হয় তেতিয়াহ'লে দেখা যায় সেই সমাজখনত কিছুমান ব্যাধিয়ে যিখিনি ব্যাধিয়ে সমাজখনক গ্ৰাসিত কৰি সমাজখন অধঃপতনে যোৱাত মানে ভূমিকা পালন কৰি আছে সেই তেনেকুৱা এটা আপোনাৰ চকুৰে দৃষ্টিগোচৰ কৰা আটাইতকৈ ডাঙৰ ব্যাধিটো কোনটো আৰু সেই ব্যাধিটোক আমি কেনেকৈ নিৰ্মূল কৰিম আৰু সেই নিৰ্মূল কৰাৰ ফলত আমাৰ সমাজখন কেনেকৈ আকৌ এপাহ ফুলৰ দৰে কেনেকৈ ফুলি উঠিব সেই বিষয়ে আপোনাৰ পৰা অকণমান জানিব বিচাৰোঁ এই ব্যাধিবিলাক নিৰ্মূল কৰিবলৈ হ'লে আমাৰ সৰুৰ পৰাই মানে একে গছপুলি এটা যেনেকৈ ৰুলে তাক সাৰ জাবৰ দিলে সি ডাঙৰ হয় ফুল হয় ফল হয় সি গৈ পেলাই তেনেকৈ এটা ভাল ফুল হ'লে সুগন্ধি বিলায় ঠিক সেইদৰে আমি কৰিব লাগিব কি একেবাৰে নিচেই সৰুৰ পৰা আমি সৰুৰ পৰাই শিশুসকলক
মানে আমি মাক পিতৃ মাতৃয়ে প্ৰথম গুৰু হ'ল পিতৃ মাতৃ মাতৃগৰাকীৰ ভূমিকা বেছি গতিকে সেই মাতৃয়ে সেই শিশুটোক সৰু পৰাই গঢ় দিব লাগিব যেনেকৈ আচাৰি এডাল লেকেচি এডাল সৰুতে যেনেকৈ ভাঁজ দিলে যিফালে ভাঁজ লয় কিন্তু বুঢ়া হ'লে ভাগি যায় ঠিক সেইদৰে এই বেমাৰ এইবিলাক বেয়া ব্যাধিবিলাক দূৰ কৰিবলৈ তেওঁলোক সৰুৰ পৰাই শিক্ষা দিব লাগিব সৰুৰ পৰাই শিক্ষা দিব লাগিব তাৰপিছত তেওঁ এটা দুটা থুনুক থানাকৈ মাত ফুটিব তাৰপিছত পিতৃ মাতৃয়ে নি স্কুলত দিব তাৰপিছত শিক্ষকৰ দায়িত্ব আহিলে সেইটো নিৰ্মূল কৰিবলৈ শিক্ষকসকলে যুঁজ দিব লাগিব কিয়নো শিক্ষকসকল হ'ল বিদ্যালয় পঠোৱাৰ পাছত শিক্ষকসকল তেওঁলোকৰ পিতৃ মাতৃ সকলো হয় গতিকে বিদ্যালয়ত নিয়াৰ পাছত তেওঁলোকে সেই শিশুসকলক ভাল শিক্ষা মানে উচিত শিক্ষা দিব লাগিব তেওঁলোক যে বিপথে নাযায় বা ভাল শিক্ষা লওক ভাল কথা শিকক ভাল মাত ভাল কথা ভাল শিক্ষা আৰু সেইদৰে তেওঁলোকে কৰিব লাগিব কি তেওঁলোকে এখন মাজতে শিক্ষক মানে অভিভাৱকৰ সভা দিব লাগিব যেনেকৈ তিনিটা খুঁটিত যে এটা চৰু বহালে এটা খুঁটি পৰি যায় সেইদৰে শিক্ষক অভিভাৱক আৰু ছাত্ৰ তিনিটা উধান গতিকে সেই অভিভাৱক সভা মই ভাবিছোঁ মাহে মাহে শিক্ষকসকলে প্ৰধান শিক্ষকে অভিভাৱক সভা দিয়ক অভিভাৱক সভা দিব লাগে আমাৰ কথা যদিও পিতৃ মাতৃৰ কথা যদিও নুশুনে ল'ৰা ছোৱালীয়ে আজি শিক্ষকে ভুল শিক্ষা দিলেও সেইটোৱে শুদ্ধ বুলি কয় আজি আখৰ এটা তুমি যিটো ভাৱ যে শিকোৱা সেইটো ভাৱ শুদ্ধ হ'লেও যদি শিক্ষকে ভুলকৈও শিকাই দিয়ে এইটো পাকেহে তেনেকৈ মই বহুত ছাত্ৰ ছাত্ৰী পাইছোঁ যে অটো এই পাকে লিখে তেওঁলোকে উল্টা পাকে লিখে অটো এইটো পাকে নহয় কোনটো আমাক এনেকৈ শিকাইছে আমাৰ মায়ে এনেকৈ শিকাইছে সেইটো নহয় সেইটো শুদ্ধ শিক্ষাটো বিদ্যালয়ত দিব লাগিব বিদ্যালয়ত যেতিয়া শিকাব তেতিয়া ঘৰত গৈ পেলাই মাকহঁতক কওঁ মা আমাক ছাৰহঁতে এইটোহে পাকে দিছে আমি এইটোহে শিকিম ছাৰহঁতৰ কথাটোহে সঁচা গতিকে আজিকালি হ'ল ব্যাধি হ'ল মই আগতেও কৈছোঁ যে ডাঙৰ ব্যাধি হৈছে মোবাইলটো এই মোবাইল ব্যাধিটো দূৰ কৰিব পাৰিলে তাৰপৰা যদি এইবিলাক নহা কিবা কিবি কৰিব পাৰে যিবিলাক চৰকাৰৰ পদক্ষেপ ল'ব লাগিব এইবিলাক লৈ যদি এই ব্যাধিটো দূৰ কৰে তেতিয়াহ'লে এতিয়া ৰাতি বহুত ল'ৰা ছোৱালীয়ে মোবাইল চাই গোটেই ৰাতি পাৰ কৰি দিয়ে এনেকুৱাও পাইছোঁ গোটেই ৰাতি পাৰ কৰি দিয়ে কি চাই কিন্তু কোনোতো পিতৃ মাতৃয়ে গৈ নাচায়গৈ যে কি চাই আছে আজি এনেকুৱা ওলাইছে যে ল'ৰা ছোৱালী 3-4টা 9-10ৰ গোট খাই পেলাই এটা ৰুমত সোমাই ব্লু ফিল্ম বনাইছে এনেকুৱা আমাৰ গাঁও জেগাত এতিয়া চলিছে গতিকে এইবিলাক নিৰ্মূল কৰিব হ'লে তেতিয়াহ'লে এইটো চৰকাৰেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও চাব লাগিব যে এইবিলাক ব্যাধি দূৰ কৰিবলৈ তেওঁ হেৰি কৰিব লাগিব আৰু বিদ্যালয়ৰ শিক্ষকসকলে আজি পঢ়ুৱাই পেলাই আজি বহুত শিক্ষকে এতিয়া দেখিছোঁ যে মোবাইল চাই থাকে সেইটোতো বেয়া কথা এইটো মোবাইলটো তেওঁলোকে আঁতৰাই সেই শিক্ষাৰ সময়ত তেওঁলোকে মোবাইল আঁতৰাব লাগিব মোবাইল আঁতৰ কৰি ল'ৰা ছোৱালীক ভাল শিক্ষা দিব লাগিব তেতিয়া বাইদেউহঁতে মোবাইল চোৱা নাই আমিনো কিয় হেৰি কৰোঁ এতিয়া ঘৰত কিছুমান মাতৃয়ে দেখিছোঁ যে ল'ৰা ছোৱালী তোহঁতে পঢ়িবলৈ কৈ পেলাই মোবাইলটো চাই বহি থাকে কি শিকিলে ল'ৰা ছোৱালীয়ে বাৰে বাৰে চকু মাকলৈ গৈ থাকে যে মায়ে কি চাইছে ভাল চাইছে নে বেয়া চাইছে চবটো গৈ থাকে চকু বহু ল'ৰা ছোৱালী আহি কৈ কালি আমাৰ মাহঁতে এইটো চাই আছে আমি তেতিয়া কওঁ যে এইটো বেয়া বস্তু নহয় আমাৰ মাহঁতে চাই আছে গম পাইছানে ব্যাধি এইটো এটা বেয়া ব্যাধি এই ব্যাধি নিৰ্মূল কৰিব লাগিব আৰু লগে লগে মই কৈছোঁ যে সৰুৰ পৰা মাক দেউতাকে ভাল শিক্ষা ভাল হেৰি যদি আজি ভাল মাত শুনে সেই ভাল হৈয়ে যাবগৈ মানে ঘৰখনে শিক্ষাৰ কঠীয়া তুলি আৰু সেই ঘৰখনৰ পৰিৱেশটো যেনেকুৱা ল'ৰা ছোৱালীটো সেইমতেদি ডাঙৰ দীঘল হ'ব আৰু এগৰাকী অনুভৱী ব্যক্তি এগৰাকী অনুভৱী শিক্ষয়িত্ৰী তেখেতৰ দৃষ্টিকোণেৰে মোবাইল ফোনটো এতিয়া বৰ্তমান আমাৰ সমাজৰ বাবে এনেকুৱা এটা ব্যাধি যিটো ব্যাধিয়ে গোটেই সমাজখন গ্ৰাহিত কৰি পেলাইছে গতিকে সমাজৰ অনুভৱী ব্যক্তিসকলক মই ক'ব বিচাৰোঁ যিসকলৰ সচেতন এটা মনোবৃত্তি আছে যিসকলে সমাজখনৰ বাবে এটা সুচিন্তা ধাৰণ কৰে যিসকলে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজৰ চিন্তা চৰ্চা কৰি আছে এই মোবাইল ফোন নামৰ ব্যাধিটোক আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ সচেতন কৰক আমাৰ চৌপাশৰ পিতৃ মাতৃসকলক আমাৰ ল'ৰা ছোৱালীসকলক তেতিয়াহ'লে নিশ্চয় আমাৰ সমাজখন এখন ভাল সমাজলৈ ৰূপান্তৰিত হ'ব আৰু আমাৰো জ্ঞান বাৰ্তাৰো প্ৰয়াস সেইটোৱে যে আমি কেনেকৈ এখন সুস্থ পৰিশীলিত সমাজ আগৰ দৰে এখন
পৰিশীলিত এখন কি বুলি ক'ম এতিয়া আদৰ্শ সমাজ কেনেকৈ আমি গঠন কৰিব পাৰোঁ এই আদৰ্শ সমাজখন গঠন কৰাৰ বাবে অনুভৱী ব্যক্তিসকল যিসকল নিজৰ জীৱনত নিজে অনুভৱী আৰু নিজৰ জীৱনত নিজে সফলতা অৰ্জন কৰাৰ পাছত নিজৰ পুত্ৰ নিজৰ পুত্ৰীসকলক সুশিষ্টাচাৰে ডাঙৰ দীঘল কৰি বৰ্তমান সমাজত একোজন প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে সেই তেনে সুযোগ্য ব্যক্তিসকলৰ কাষৰ পৰা এই বাৰ্তাসমূহক দিবলৈ চেষ্টা কৰিছোঁ গতিকে এই বাৰ্তাসমূহ আপোনালোকৰ বাবে বহুতেই মূল্যৱান হ'ব যদিহে অলপ গভীৰ দৃষ্টিকোণেৰে এই বস্তুসমূহক অনুধাৱন কৰিবলৈ চেষ্টা কৰে হয় বৰ্মা দেখা যায় যে আজিকালি স্কুলত নৈতিকতাৰ শিক্ষা যিটো নীতি শিক্ষা আগতে আছিলে আমাৰ দিনতো আছিলে আপোনালোকৰ দিনতো আৰু ভালকৈ আছিলে এই নীতি শিক্ষাৰ আজিকালি আমাৰ পাঠ্যপুথিত নাই সন্নিৱিষ্ট নাই গতিকে এই নীতি শিক্ষাৰ অভাৱে বৰ্তমান আমাৰ সমাজত কিবা দুপৰিণাম আনিছে বুলি আপুনি ভাবে নেকি হয় নীতি শিক্ষাটো প্ৰয়োজনীয় বস্তুৱেই হয় এইটো আমি পঢ়াৰ দিনতো আছিলে বা বহুত দিনৰ আগলৈকে আছিলে নীতি শিক্ষাটো কিন্তু নীতি শিক্ষা এতিয়া বস্তুটো নাইকিয়া কৰি পেলালে নাইকিয়া কৰি পেলাই এতিয়া কিছু কিছু বেচৰকাৰী বিদ্যালয়ত আছে নীতি শিক্ষাটো কিন্তু আমাৰ চৰকাৰী বিদ্যালয়ত মই দেখা নাই কিন্তু নীতি শিক্ষাটো প্ৰয়োজনীয় বস্তু তাত এনেকুৱা কিছুমান বস্তু আছে যিখিনি বস্তুৱে শিশুক বহুত উন্নত পথত লৈ যাব পাৰে বা বহুত নজনা কথাও জানিব পাৰে বা যিখিনি বেয়া কথা সেইখিনি বিসৰ্জন দিব পাৰে এনেকুৱা নীতি শিক্ষা যাক কয় নেকি নীতি শিক্ষা গতিকে নীতি শিক্ষাটো থকা ভাল গতিকে যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰে বা তেওঁ হেৰি কৰে তেওঁ আজি দিওঁ বুলিলে দিব পাৰে নীতি শিক্ষাটো সোমোৱাই নীতি শিক্ষাটো সোমোৱাই দিলে ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব বুলি ভাবোঁ আৰু হয় বহুত বহুত ধন্যবাদ আৰু আমি এই মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকো আমি আহ্বান জনাইছোঁ যে আমাৰ শিক্ষা ব্যৱস্থাৰ লগত বৰ্তমান নীতি শিক্ষাটোকো যদি জড়িত কৰে কাৰণ নীতি শিক্ষাত আমাৰ আধ্যাত্মিকতাৰ শক্তি সোমাই আছে আৰু আধ্যাত্মিকতাৰ শক্তি যদি এজন শিশুৱে সৰু কালৰ পৰা পায় তেন্তে সেই শিশুজন কেতিয়াও বিপথে পৰিচালিত নহয় গতিকে আধ্যাত্মিকতাৰ শক্তি তথা নীতি শিক্ষা এই দুয়োটাক আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ হয় বৰ্মা প্ৰতিজন ব্যক্তিৰে এটা নিৰ্দিষ্ট মূল মন্ত্ৰ থাকে আৰু সেই মূল মন্ত্ৰটোৱে তেখেতে নিজৰ জীৱনত অগ্ৰসৰ হয় যেনেকৈ আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াৰ মূল মন্ত্ৰ হিচাপে তেখেতৰ সত্য সদায় জয় মূল মন্ত্ৰ আছিল আৰু সত্য আৰু অহিংসাৰে তেখেতে ব্ৰিটিছ সাম্ৰাজ্যক তছনছ কৰি পেলাই আমাক এখন স্বাধীন ভাৰতৰ গৰাকী কৰিছিলে আৰু দৰ্শক ৰাইজ মই আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে আজি স্বাধীনতা দিৱসৰ দিনাই আজি আমাৰ সাক্ষাৎকাৰটো শ্বুটিং কৰিছোঁ আৰু এই সাক্ষাৎকাৰটো হয়তো দুদিনমানৰ পাছত প্ৰকাশিত হ'ব কিন্তু আজিৰ দিনটো স্বাধীনতা দিৱসৰ দিনেই গতিকে মই আজিৰ দিনত এই প্ৰশ্নটো আপোনাক সুধিবলৈ পাই বহুতেই ভাল লাগিছে যে যি নীতি আদৰ্শৰে 200 বছৰো অধিক কাল আমাৰ ভাৰতত ডমিনেট কৰি থকা ব্ৰিটিছ সাম্ৰাজ্যক তছনছ কৰিছিলে সেই মূল মন্ত্ৰটো মহাত্মা গান্ধীৰ আছিল যে সত্য সদায় জয় ঠিক তেনেকৈ আপোনাৰ জীৱনৰ মূল মন্ত্ৰটোক যদি আমাক উত্তৰাধিকাৰী সূত্ৰে মোক পুত্ৰ হিচাপে বা বৰ্তমান সমাজখনলৈ যদি আপুনি প্ৰদান কৰে তেন্তে আমি জীৱন বাটত এখোজ আগুৱাবলৈ সক্ষম হ'ম বুলি অনুভৱ কৰোঁ আৰু সেই মূল মন্ত্ৰটো আপোনাৰ পৰা মই পুত্ৰ হিচাপে গোটেই সমাজখনৰ বাবে গোটেই সমাজখনৰ হিতাৰ্থে আপোনাৰ পৰা বিচাৰিছোঁ হয় প্ৰতিজন মানুহৰে মূল মন্ত্ৰ থাকিবই লাগিব কাৰণ নিজৰ এটা ভৱিষ্যতে মই কি হ'ম বা কি কৰিম মই সমাজৰ বাবে কি কৰিম এনেকুৱা প্ৰতিজন মানুহৰে থাকে মোৰো অৱশ্যে নথকা নহয় মই সৰু এপাই মানে বহুত কষ্টত ডাঙৰ দীঘল হৈছোঁ পঢ়া শুনা কৰিছোঁ মোৰ মা সৰুতে ঢুকাইছিল গতিকে মোৰ কণ তেতিয়া ভাইটি ভণ্টি আছিল তেওঁলোকক মই সৰুৰে পৰাই শিক্ষা দিছিলোঁ আৰু ময়ো তেতিয়া শিক্ষকসকলৰ বহু প্ৰিয় পাত্ৰ আছিলোঁ মই মেধাৱী ছাত্ৰই আছিলোঁ তেতিয়া মোক শিক্ষকসকলে সুধিছিল যে তুমি ডাঙৰ হৈ কি হ'বানো মই তেতিয়াই কৈছিলোঁ যে মই ডাঙৰ হৈ মই এগৰাকী শিক্ষয়িত্ৰী হ'ম মই সৰু সৰু ল'ৰা ছোৱালীক পঢ়াম তেওঁলোকে মোক দেখিলে আগতে দেখোঁ ছাৰ বাইদেউক দেখিলে বা আমিও বাটত নমস্কাৰ জনাওঁ আমাকো তেনেকৈ জনাব হয় হয় তুমি ভাল হেৰিয়ে কৰিছা আৰু ভৱিষ্যতে আমিও আশীৰ্বাদ কৰিছোঁ তুমি শিক্ষয়িত্ৰী হ'ব পাৰিবা তেনেকৈ যি কৈছিল সঁচাকৈ মই ভগৱানৰ কৃপাত গৈ মই এগৰাকী শিক্ষয়িত্ৰী হ'লোঁ আৰু মই স্ত্ৰী শিক্ষাৰ প্ৰতি মানে মোৰ বেছি ধাউতি আছিলে মই সৰুৰে পৰাই মই ছোৱালী স্কুলতে পঢ়িছোঁ হাইস্কুলো তেতিয়া হাইস্কুল আছিল ছোৱালী স্কুল তাৰপিছত হায়াৰ ছেকেণ্ডেৰী নগাঁও গভৰ্ণমেণ্ট গাৰ্লছত পঢ়িলোঁ তাৰপিছত ডিগ্ৰী কৰ্চ পঢ়িলোঁ গভৰ্ণমেণ্ট কলেজত নগাঁও গাৰ্লছ কলেজত তেনেকৈ মই মানে কোনো কম্বাইন স্কুলত পঢ়িয়েই নাপালোঁ মই স্ত্ৰী শিক্ষাই কৰি আহিলোঁ আৰু তেতিয়াই মই পাই আহিছিলোঁ বহুত ছোৱালীৰ ওপৰত কেনেকৈ বহুত তেতিয়া কথা বুজি পাইছিলোঁ যে নাৰীসকলে কেনেকৈ বিপথে পৰিচালিত হয় কি হয় বা কেনেকৈ হয় এইবিলাক কথাৰ ওপৰত তেতিয়াৰ পৰাই আমি চব ছোৱালীয়ে ভালকৈ ফ্ৰীকৈ কথা পাতিব পাৰিছিলোঁ তেতিয়াই মানে ভৱিষ্যতে যে নাৰীসকলকে আগুৱাই নিম সেই হিচাপে
নিজৰ যেন ভৱিষ্যতে কি হ'ম সেই সৰুতে ভবা কথাটো গৈ এগৰাকী শিক্ষয়িত্ৰীয়ে হ'লোঁ শিক্ষয়িত্ৰী হৈ সেই কণ শিশুকে পঢ়াবলৈ পালোঁ সেই কণ শিশুসকলকো সৰুৰে পৰাই ভালকৈ আমি শিক্ষাদান দি আহিছোঁ তেওঁলোক ভৱিষ্যতে ভাল হওক ভাল ডাঙৰ মানুহ হওক এতিয়াও তেওঁলোক আহিলে কৰিলে বাটত মাত দিলে এতিয়া বহুত ছোৱালী বিয়া হৈ গ'লগৈ কিন্তু সেই আমাৰ হেৰিবিলাক আমাৰ উপদেশবিলাক তেওঁলোক পাহৰা নাই সেইটোৱে ভাল লাগে নাৰীক আজিকালিতো বহুত এতিয়াও আছে জেগাই জেগাই যে নাৰী সদায় বোলে লাও বোলে সদায় পাতৰ তল সেইকাৰণে নাৰীকো সেই পাতৰ তল কৰি বিচাৰি কিন্তু মই সেইটো নিবিচাৰোঁ সদায় নাৰী আগুৱাই আহক পাকঘৰ কাম কৰি মেলি আহৰি হৈ আহিব পাৰে গতিকে পাকঘৰ কাম এনেই পেলাই থৈ আহিব নালাগে পাকঘৰ কাম কৰক ল'ৰা ছোৱালীৰ আলপৈচান ধৰক বা নিজৰ স্বামী আলপৈচান ধৰক শহু শাহু থাকিলে শহু শাহুৰ আলপৈচান ধৰক ধৰি তেওঁলোক আগুৱাই আহক ওলাই আহক তেওঁ পাকঘৰৰ পৰা ওলাই আহক এতিয়া আমি নাৰী হৈ পেলাই আমি চকলাঘাট অঞ্চলটো জাকত জিলিকা অঞ্চল আমি ইয়াত গোটেই চকলাঘাট আঞ্চলিকে আমি ভাওনা কৰিছোঁ নাৰী ভাওনা তাত আমি ভাও লৈছোঁ বা আমি ৰাস কৰিছোঁ মহিলাই ৰাস কৰিছোঁ কিমান হাজাৰ হাজাৰ মানুহ হৈছে ভাল লাগে নাৰী আগুৱাই আহিলেও এতিয়া আগতে নাৰীকটো কেতিয়াও ভাও ল'বলৈ নিদিয়ে পুৰুষৰ সাজ পিন্ধি নাৰীয়ে ভাও ল'ব নোৱাৰে আমাকতো বাধা নিদিলে আমাৰ ঘৰুৱা পৰিৱেশো অৱশ্যে ভাল আমাৰ স্বামীও ভাল আমি এতিয়াতো মই নিজে যুধিষ্ঠিৰ ভাও কৰিছোঁ কিন্তু পুৰুষৰ সাজ পিন্ধিয়ে কৰিছোঁ সেইদৰে সকলো নাৰী আগুৱাই আহক নাৰী পিছ পৰি থাকিব নালাগে আগুৱাই আহক নাৰী কোনো কথাতে পিছ পৰিব নালাগে নাৰীয়ে কোনো বেয়া কাম নকৰে জানি শুনি কিন্তু বিপদে পৰিচালিত হৈছে আজিকালি কিন্তু কিছুমান সমস্যাই কৰিছে গতিকে এই সমস্যাবিলাক নাৰীয়ে আঁতৰাব লাগিব গতিকে সকলো নাৰী সজাগ হওক সেইদৰে শংকৰে সংকল্প লওক যে সকলো নাৰীক আমি আগুৱাই নিব পাৰোঁ বা আমি এগৰাকী ভাল শিক্ষয়িত্ৰী হ'ব পাৰোঁ ভাল এগৰাকী বা আমি প্ৰফেচাৰ হ'ব পাৰোঁ তেনেকৈ হওক সকলোৱে সংকল্প লওক গতিকে খুব ধুনীয়া কথা এটা ক'লে সংকল্প সৰুৰে পৰা যিটো সপোন যিটো সংকল্প নিজৰ মনত পুহি ৰাখিছে সেই সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যিমানে আহুপুৰুষাৰ্থ কৰিবলগীয়া নহওক কিয় আহুপুৰুষাৰ্থ কৰা আমাৰ নাৰী সমাজ বিশেষকৈ মোৰ সমপৰ্যায়ৰ বা আমাতকৈ বাই ভনী সকলোকে আহ্বান জনাইছোঁ আমি নাৰী সমাজ অকল পাকঘৰত সোমাই থাকিলেই নহ'ব পাকঘৰততো থাকিবই লাগিব অভিয়াছলি পাকঘৰৰ সকলো কাম কৰিব লাগিব ইতিমধ্যে আমাৰ বমাই কৈছে কিন্তু পাকঘৰৰ কাম কৰি মেলি লৈ পেলাই নিজৰ বাবে সময় উপলব্ধ কৰোৱা নিজৰ সপোনসমূহক আগুৱাবলৈ চেষ্টা কৰা গতিকে নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই নাৰী শক্তি পৰম শক্তি আৰু নাৰী শক্তিয়ে যদি ইচ্ছা কৰে তেতিয়াহ'লে আমি ইতিহাস সাক্ষী আছে কল্পনা চাওলাই মহাকাশলৈও যাবলৈ সক্ষম হৈছিলে গতিকে এগৰাকী নাৰীৰ মুখৰ পৰা নাৰীৰ প্ৰশংসা তথা নাৰী সমাজৰ প্ৰতি সতৰ্কবাণী নাৰী সমাজখন সাৱলীল কৰিবৰ কাৰণে যিসমূহ তেখেতে মন্তব্য ধাৰণ কৰিছে সেই মন্তব্যসমূহক যদিহে বৰ্তমানৰ সচেতন নাৰীসকলে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰে বা বৰ্তমানৰ সমাজখনে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰে তেন্তে নিশ্চয় সুফল এটা ইয়াৰ পৰা আহিব বুলি ভাবোঁ আৰু এওঁলোক হৈছে প্ৰকৃত পূজনীয় ব্যক্তি এওঁলোকে নিজৰ জীৱনৰ সময় সমাজখন গঢ়াৰ বাবে দি থৈ আহিছে ২৬ বছৰ সুদূৰ ২৬ বছৰ কাল তেখেতে নিজৰ শ্ৰম দান কৰি থৈ আহিছে আমাৰ এটা অঞ্চল গঢ়াৰ ক্ষেত্ৰত কণ শিশুসকলৰ মানসপাতত সুজ্ঞান দিয়াৰ ক্ষেত্ৰত নিজৰ শ্ৰম প্ৰদান কৰি থৈ আহিছে গতিকে এওঁলোক হৈছে প্ৰকৃত পূজনীয় ব্যক্তি কিন্তু এওঁলোকক আমি পূজন নকৰি আমি পূজন কৰিছোঁ কাক যোনে অনুষ্ঠানে প্ৰতিষ্ঠানে এটা মোটা ধনৰাশি দিব পাৰে তেওঁৰ নৈতিকতা থাকক বা নাথাকক তেওঁকে আমি অনুষ্ঠানে প্ৰতিষ্ঠানে মাতি পেলাই বৰ ফুলৰ গামোচাকেইখন পিন্ধাওঁ কিন্তু বাদ পৰি ৰয় এই প্ৰকৃত গুণীজ্ঞানী লোকসকল যিসকলে প্ৰকৃতাৰ্থত সমাজৰ মেৰুদণ্ড হিচাপে নাথাকিলে সমাজখন বৰ্তি থকাত আমি বিফল গতিকে মই পুনৰবাৰ আপোনালৈ ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময় তথা আপোনাৰ জীৱনজোৰা জ্ঞানৰ ভাণ্ডাৰৰ পৰা কিছু আমাৰ এই অনুষ্ঠানৰ যোগেদি আমাৰ সমাজখনলৈ বিতৰণ কৰিবৰ কাৰণে আপুনি এটা আমাক সুযোগ প্ৰদান কৰিলে আৰু দৰ্শক ৰাইজ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে মই আজিৰ বাবে দৰ্শক ৰাইজ আপোনালোকৰ পৰা তথা বৰ্মা আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মাননীয় দৰ্শক ৰাইজ মই সুমন দাসে যিটো প্ৰচেষ্টা লৈছে জ্ঞান বাৰ্তা ইয়াৰ প্ৰতি আমি সকলো ভালেই পাইছোঁ আৰু সকলো ৰাইজে তেওঁলোকক প্ৰেৰণা দিয়ক তেওঁলোক আগবাঢ়ি যাওক যেন আৰু উন্নতিৰে তেওঁলোকে সমাজখনক আগুৱাই নিব পাৰে জ্ঞান বাৰ্তাৰ যোগেদি তাৰ বাবে যাতে তেওঁলোক আগুৱাই যাব পাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বহুত ভাল পাইছোঁ যে এনেকুৱা এটা বাৰ্তাৰে তেওঁলোকে যে আগুৱাই আহিব পাৰিছে সৰু ল'ৰা আমাৰ নিজৰ ল'ৰাৰ নিচিনা তেওঁলোকে যে ইমান এটা ডাঙৰ পদক্ষেপ ল'ব পাৰিছে তাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ আৰু ভগৱানে সদায় তেওঁলোকক আগুৱাই নিবই আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে বহুত ধন্যবাদ